যিসকল ছাত্ৰ ছাত্ৰীয়ে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত BA BCom আৰু BSc ফাৰ্ষ্ট ছেমিষ্টাৰত পঢ়ি আছে চ' সেইসকল ছাত্ৰ ছাত্ৰীৰ এডমিট কাৰ্ডটো কেনেকৈ ডাউনলোড কৰিব। চ' আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক দেখাই দিম যে আপুনি আপোনাৰ এডমিট কাৰ্ডটো কেনেকৈ ডাউনলোড কৰিব পাৰিব। চ' বন্ধুসকল আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকক। চ' এইটো ডাউনলোড কৰিবলৈ হ'লে আপুনি আপোনাৰ মোবাইল বা লেপটপৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি লওক। মই মোৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰটো ইয়াতে অ'পেন কৰি লৈছোঁ আৰু অ'পেন কৰাৰ পিছত আপোনালোকে ইয়াতে চাৰ্চ বাটনত টাইপ কৰিব GU বুলি। চ' GU বুলি লিখি আপোনালোকে ইয়াতে চাৰ্চ কৰি দিব। দিয়াৰ পিছত আপোনাৰ সন্মুখত আকৌ এনেকুৱা এটা পেজ অ'পেন হ'ব। চ' ইয়াতে আপুনি দেখা পাইছে ইয়াতে লিখা আছে চাওক geoportal.in। চ' আপোনালোকে geoportal.in এই ৱেবছাইটত যাব। চ' ইয়াতে যোৱাৰ পিছত আপোনাৰ সন্মুখত আকৌ এনেকুৱা এটা পেজ অ'পেন হ'ব। চ' যদি আপোনাৰ এইটো ডেস্কটপ মোড কৰা নাথাকে চ' তেনেহ'লে আপুনি ইয়াতে থ্ৰী ডটত ক্লিক কৰি এইটো ডেস্কটপ মোড কৰি ল'ব। চ' মোৰ ইয়াতে ডেস্কটপ মোড কৰাই আছে। চ' তাৰপিছত ইয়াতে আপোনালোকে ইয়াতে বহুতকেইটা অপশ্যন দেখা পাব। ইয়াতে 3 নম্বৰত লিখা আছে চাওক ডাউনলোড এডমিট কাৰ্ড বুলি। চ' আপোনালোকে ডাউনলোড এডমিট কাৰ্ডৰ ওপৰত ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত আকৌ এনেকুৱা এটা পেজ অ'পেন হ'ব। চ' ইয়াতে আপুনি আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু কেপচাটো বহুৱাই কিনে আপুনি এইটো ডাউনলোড কৰিব পাৰিব। আৰু যদি আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো নাথাকে চ' তেনেহ'লে আপুনি ৰোল নাম্বাৰটো বহুৱাই কিনে আৰু কেপচাটো বহুৱাই কিনে আপুনি এইটো ডাউনলোড কৰিব পাৰিব। চ' মই মোৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো বহুৱাই কিনে ডাউনলোড কৰি দেখাই আছোঁ। চ' মই ইয়াতে মোৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো বহুৱাৰ পিছত ইয়াতে আপোনাৰ যিটো কেপচা সেই কেপচাটো ইয়াতে আপুনি ফিলআপ কৰি দিব। চ' মই ইয়াতে কেপচাটো বহুৱাৰ পিছত তলত ইয়াতে আপুনি দুটা অপশ্যন দেখা পাব। ইয়াতে লিখা আছে চাওক ডাউনলোড এডমিট কাৰ্ড আৰু এটা আছে লিষ্ট অফ লাইভ এডমিট কাৰ্ড। চ' আপুনি ইয়াতে ডাউনলোড এডমিট কাৰ্ড বুলি যিটো লিখা আছে চ' তাতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ আপোনাৰ এডমিট কাৰ্ডটো ডাউনলোড হৈ যাব। চ' ইয়াৰ পৰা আপুনি প্ৰিণ্ট কৰি ল'ব পাৰিব আৰু নহ'লে এইটো আপুনি PDF ফাইল কৰি ৰাখি আপুনি কম্পিউটাৰৰ দোকানত যাই কিনে আপুনি এইটো প্ৰিণ্ট কৰি ল'ব পাৰিব। চ' বন্ধুসকল এনেকুৱাকৈ আপুনি আপোনাৰ এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব। চ' বন্ধুসকল আপোনালোকক দেখাবলগীয়া আজিৰ ভিডিঅ'টো এইখিনি আছিল। চ' ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'ৰ আপডেট সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।